সো আপোনালোকক মই গোটেই 360 ডিগ্ৰী মানে গোটেই এইফালে ৰাউণ্ড মই ঘূৰাই কিনে আপোনালোকক সো খানা ইয়ালে আহি গ'লোগে এতিয়া খানা খাব লাগিব আৰু টিংখং 2023 ट्रेड एंड एग्जीबिशन एक्सपो कुछ बताइए कैसा मतलब लग रहा है और यहाँ पर कैसा मतलब अच्छा तो हमारा हम कैसा लगा आपको এই বোকাটো মেইন হয় আমাৰ বিহুৰ কাৰণে কেৱল চাই লওক মোৰ লগৰটো এতিয়া অলপ মানে আমি কি কৰিম প্ৰেংক নিচিনা কৰিম এতিয়া আমি আমাৰ পিছতে জুবিন দা উঠি যাবহি আৰু এতিয়া বাজিলে 1টা বাজি গ'ল পুৰা জুবিন দা আহি গ'ল সো ফাইনেলি পাই গ'লো এয়া বাইদেউহঁতক কি লৈ ফুৰিব লাগিব বোলে কেলে বোকাৰ কাৰণে এনেকৈ পূৰা কালি বৰষুণ দিয়াৰ কাৰণে পূৰা বোকা হৈ গৈছে আৰু চাৰ্ফৰ পেকেট লৈ ফুৰিব লাগিব বুলি কৈছে বাইদেৱে আমাৰ এইফালে বাইদেৱে সো আপোনালোকক মই গোটেই 360 ডিগ্ৰী মানে গোটেই এইফালে ৰাউণ্ড মই ঘূৰাই কিনে আপোনালোকক এতিয়া দেখুৱাম তো চাই লওক আপোনালোকে সো খানা ইয়ালে আহি গ'লোগে এতিয়া খানা খাব লাগিব আৰু সো ফাইনেলি খানা পিনা খাই ল'লোঁ আৰু তাৰপিছত বৌ এতিয়া সেইফালে গৈছেগৈ সেই ইয়াত কিবা ডিছকাশ্যন হৈ আছে হপাই সো এতিয়া আপোনালোকক মই দেখুৱাই যাম ষ্টাৰ্টিঙৰ পৰা কি হৈছে সো হাই হেল্ল' লাষ্ট বোলে নমস্তে সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ সো মই এতিয়া আছোঁহি ৰঙালী টিংখাং 2023 উৎসৱত আছোঁহি এতিয়া আৰু এইটো হৈছে লেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত হৈছে এই উৎসৱটো পালন কৰা হৈছে সো বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ সেইকাৰণে অলপ লাজো লাগিছে লাজ লাগি গ'ল মানে এজনে হাঁহি দিলে সো মোক বহুত লাজ লাগি গ'ল বহুত দিন হৈ গ'ল ব্লগ বনোৱা নাছিলোঁ অলপ ডিমটিভেট হৈ গৈছিলোঁ আপোনালোকে শ্বেয়াৰ নকৰে লাইক কমেণ্ট একো নকৰে গতিকে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব সব বলক এতিয়া আপোনালোকক মই ষ্টাৰ্টিঙৰ পৰা দেখুৱাই যাম আৰু এইফালৰ পৰা মৰাণৰ পৰা আহিলে মানে বা বামুণবাৰীৰ পৰা আহিলে মানে এইফালে পাই যাব তাৰপিছতে এইফালে হৈ যাব 4 লেনৰ পৰা আহিলে মানে সো এইটোৱে হৈ গ'ল ৰঙালী টিংখাং উৎসৱ ৱেলকাম টু ৰঙালী টিংখাং এইটো ছেকেণ্ড গেট হয় ফাৰ্ষ্ট গেটটো সেইফালে আছে মেইন গেট এইটো ছেকেণ্ড গেট হয় সো বলক সো ইয়াত আছে নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল স্পৰ্টছ এণ্ড ইকুইপমেণ্টছ কিন্তু এইটো এতিয়া বন্ধ হৈ আছে চোন সো এইফালে চাই লওঁ ৰঙালী টিংখং 2023 ট্ৰেড এণ্ড এক্সিবিশ্যন এক্সপো তো ইয়াত মই চাই লওঁ কি আছে বেলেগ মানে ৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ কালচাৰেল যিবোৰ বস্তুবোৰ আছে মানে সেইটো ইয়াত শ্ব' কৰিবলৈ আনি এক্সিবিশ্যনৰ কাৰণে আনিছে মানে সো ইয়াত এতিয়া চাই লওঁ हेलो मैडम जी आप कहाँ से आए हैं कहाँ से नागालैंड से ओ नागालैंड से मतलब आप लोग यहाँ पर एग्जीबिशन करने के लिए आए हैं तो कुछ बताइए कैसा मतलब लग रहा है और यहाँ पर कैसा मतलब आप लोगों का ये बिजनेस चल रहा है सेलिंग तो अच्छा ही है अच्छा ही सेलिंग अच्छा ही है अच्छा तो हम कैसा लगा आपको असम कैसा लगा आपको अच्छा है अच्छा ठीक है तो बहुत देर रखी এতিয়া আহি পালেহি ট্ৰেইন আমাৰ বৌ আজি যাবগৈ গুৱাহাটীত অলপ কাম আছে বোলে মই এৰিবলৈ আহিছোঁ আৰু বহুত দেৰি ৰখিলোঁ 2:40 আছিলে ট্ৰেইন কিন্তু এতিয়া বাজি গ'ল পূৰা 4টা বাজি গ'ল আমাৰ বৌ আছে এইফালে বৌ বাই বাই হেপী জাৰ্ণি বাই বাই যাবগৈ আৰু এতিয়া
বহুত দেৰি মানে 1 ঘণ্টা ধৰি আমি পুৰা বাইক ষ্টেণ্ড কৰি মানে এটা নিৰ্দিষ্ট ঠাইত আমি বাইকখন ষ্টেণ্ড কৰিলোঁ আৰু তাৰপিছত এতিয়া আহি গ'লোগৈ। গতিকে গধূলি সময়ত এতিয়া আমি আহি গ'লোগৈ। এয়া আমাৰ লগৰবোৰ আছে। চ' আজি জুবিন আহিব, গতিকে জুবিনৰ গানত আমি বিহুত পূৰা ফুল এনজয় কৰিম। কেনেকৈ এনজয় কৰিম? ফুল এনজয়। মানুহৰ ভিৰৰ মাজৰ পৰা এইফালে ওলাই আহিলোঁ। ইমানেই ভিৰ মানে সঁচাকৈ মানুহ এবাৰ সোমালে মানে একদম হেৰাই যাব আৰু ক'ৰবাত এবাৰ হেৰালে মানে হেৰাই গ'ল আৰু। চ' দিনত ইয়াত আহিছিলোঁ, এক্সিবিশ্যন চলি আছিলে, কিন্তু এতিয়া বন্ধ হৈ গ'ল কাৰণ বহুত ভিৰ মানুহ আছে। সেইকাৰণে হেৰি হৈ মানে ভিৰ হ'লে মানে কি হয়, মানুহ ভিৰ হ'লে মানে অসুবিধা হৈ যাব, সেইকাৰণে বন্ধ অলপ হয়। তাৰপিছত মোৰ লগত আছে আমাৰ এয়া লগৰ আৰু মোৰ লগৰ হয় আৰু ইউটিউব চেনেল আছে। ইউটিউব চেনেলৰ নাম কি আছে? গতিকে আপোনালোকে চাব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' অলপ দেৰি ইয়াৰ পৰাই চাই লওঁ ভিডিঅ'টো আৰু আপোনালোকক দেখুৱাম। এইটো চাই লওঁ। চ' আমিতো ৰখি আছোঁ কেতিয়া জুবিন দা উঠিব আৰু আমি পূৰা ডান্স কৰিম। আৰু এইফালে চাই লওক আপোনালোকে 3টা বজাত ন আপুনি ক'ব আহিছে? কেনেকুৱা লাগিছে বিহুত? ডিব্ৰুগড় পৰা আহিছে। বঢ়িয়া। চ' বহুত বিভিন্ন ঠাইৰ পৰা বহুত দূৰৰ পৰা আহিছে। বোকা, এই বোকাটো মেইন হয় আমাৰ বিহুৰ কাৰণে। এইফালে চাই লওক। তো এইবোৰ বোকা দিলে বোকা ডান্স চাবলৈহে আহিছোঁ আমি বিশেষকৈ। এতিয়া মোৰ লগৰটো এতিয়া অলপ মানে আমি কি কৰিম, প্ৰেংক নিচিনা কৰিম এতিয়া আমি। চ' চাই লওক আপোনালোকে। ভিৰ থকা জেগা আমি বিচাৰিছোঁ আৰু চ' প্ৰেংকটো আপোনালোকক কেনেকৈ লাগিলে ক'ব। প্ৰেংক নহয় অৱশ্যে, এইটো এনেই মানে হেৰি। এতিয়া বাজি গ'ল 1:30, কিন্তু এতিয়ালৈকে জুবিন দা অহা নাই। কি হ'ব বা? আমনি লাগি গৈছে দেই। ঘৰলৈ যামগৈ নহ'লে। জুবিন দা নাই অহা এতিয়ালৈকে, কি ক'বা কোৱা? জুবিন দা বেছ। আপোনালোকে ক'ব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কিনে। যদি ভিডিঅ'টো চাই কিনে ভাল পায় এইখন চাই লওক। ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পায় তেন্তে ভিডিঅ' কৰি দিব, কমেণ্ট আৰু লাইক। যদি চেনেলটো নতুন তেন্তে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। বাই 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 বাই। चाय बोले चाय 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 आइसक्रीम गर्मा गर्म आइसक्रीम ठंडा ठंडा चाय
चाय बोलो चाय बोले चाय कौन चाय गर्मा गर्मी चाय गरमा आइसक्रीम चाय बोले चाय चाय